বহুত দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ফ্ৰিজৰ ভিতৰৰ পৰা এইকেইটাই চিঞৰি আছিলে, যিহেতু বহুত গৰম সেইকাৰণে উতলা গৰম পানী কৰি গাটো ধুৱাই দিলোঁ। তাৰপিছত বিটিছে এৰি থৈ যোৱা কোলা কেৰাহী এখনতে নহৰু, পিঁয়াজ, কাজু বাদাম আৰু খিচমিচ ফ্ৰাই কৰি ল'লোঁ। কঁকাল পৰি যোৱা মিক্সাৰ মেচিনটোতে পিঁয়াজ, নহৰু আৰু বাদামৰ যোনখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি পেষ্ট এটা বনাই ল'লোঁ। এইফালে দেখিছেনে, গা ধুই হোৱাৰ পাছতে সিহঁতক ধুনীয়াকৈ ক্ৰীম পাউডাৰ একদম চাক লগাই দিলোঁ। এগ ফ্ৰাই কৰা অইলখিনিতে লং, দাইলচেনি আৰু তেজপাত দিলোঁ আৰু লগতে চেনি অকণমান দিলোঁ। তাৰপিছতে দিলোঁ পিঁয়াজ, বাদামৰ যোনখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি। তাৰে লগতে দিলোঁ অলপ গাই ঘিউ। মছলাটোৰ পৰা যেতিয়া অইলখিনি এক্সট্ৰা হৈ ওলাই আহিব তেতিয়াই পানী দিব লাগিব আৰু পানী দিয়াৰ পিছতে গাখীৰ দিব লাগিব। এই ৰেচিপিটো আকৌ মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। প্ৰথমবাৰ ট্ৰাই কৰাৰ বাবে মই বেছি বনোৱা নাই, অলপ কমকৈ বনাইছোঁ, কাৰণ কেলৈ পাছত যদি খাবলৈ বেয়া হয় এনেই নষ্ট হ'ব। ভাবিছিলোঁ কি এগ কোৰমা বনাম, এগ হ'ব, অলপ গ্ৰেভি হ'ব, কিন্তু শেষত গৈ থৈ এগ কাৰী বনি গ'ল। মানে এগ হৈ গ'ল আৰু গোটেইখিনি পানী হৈ গ'ল। ফ্ৰাই কৰি থোৱা এগখিনি দিয়াৰ পিছতে অকণমান উতলিবলৈ কাৰণে দিম। তাৰপিছত হৈ গ'ল এইফালে মোৰ এগ কোৰমা ৰেডি, ক্ৰিমি এগ কোৰমা। কি হ'ল নাজানো, কিন্তু যিয়ে হ'ল ভাল হ'ল, খাবলৈ বিৰাট টেষ্টি হৈ গ'ল। আৰু মানে গ্ৰেভি নহ'লে খালি অকণমান কাৰী টাইপৰ নিচিনা হৈ গ'ল, কিন্তু যিয়ে হ'ল বিৰাট টেষ্টি হ'ল। মোৰ কথাত আকৌ ভুল নাযাব, মই নিজে বনাইছোঁ কাৰণে নিজেই তাৰিফ কৰি দিওঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই।